আৰু কথা এটা কওঁ, আমিও যেনেকে এতিয়া বাহিৰত কাম কৰি আছো বহি ৰাজ্যত, আৰু যোনে যোনে কাম কৰি আছে সিহঁতেও সাৱধান থাকক। এই কেছটো শুনি বৰ বেয়া লাগিল। যিটো 4জন ল'ৰা একচুৱেলি আমাৰ ডিষ্ট্ৰিক্টৰে হয়, লখিমপুৰ ডিষ্ট্ৰিক্টৰ। যেনেকে ময়ো লখিমপুৰ ডিষ্ট্ৰিক্টৰ, সেই ল'ৰাকেইটাও লখিমপুৰ ডিষ্ট্ৰিক্টৰে আছে। तो चलिए शुरू करते हैं। গুড ইভিনিং গাইজ, কি খবৰ? আশা কৰো আপোনালোকৰ ভালেই চবৰে। মোৰো ভালেই বাৰু। বৰ্তমান ডিউটি গৈ আছো, বৰ্তমান কোম্পানীলৈ বুলি গৈ আছো। এতিয়া পাঞ্চিং মাৰিম, আৰু ৰখলি গুদাম যে আগৰ ভিডিঅ'ত কৈছিলো তাত আছে আজি ডিউটি। তো গৈ আছো এতিয়া, পটাপট যাওঁ কোম্পানীত, গৈ মেলি পাঞ্চিংটো মাৰি আকৌ ওলাই যাম। অটত 20 টকা ভাড়া দিম। তো গাইজ কোম্পানীত যাই ফটাফট পাঞ্চিং মাৰি লওঁ। ৰাস্তাত জাম হৈ আছে, মই যাবই পৰা নাই। চাওক, সন্ধিয়া টাইম না, পুৰা মানুহ ভিৰ হয়, ডিউটিৰ পৰা আহে, আৰু গাড়ীও পুৰা দেখিছে নাই, গোটেই কোম্পানী ন ইয়াত, পুৰা গাড়ী গোটেই দেখিছে, জাম, ব্ৰহ্মাণ্ড জাম আৰু তামাম যাম দেই। 2 hours later. আধা ঘণ্টা ট্ৰেফিকত ফচাৰ পিছত আহি পালো। এতিয়া বৰ্তমান আছো গেটৰ ওচৰত, মানে মোৰ য'ত ডিউটি সেই গেটৰ ওচৰত। গতিকে মই ভিতৰত দেখাবও নোৱাৰো, তো একেবাৰে কাইলৈহে লগ পাম আৰু ৰাতিপুৱা। তো এতিয়া বৰ্তমান সামৰি দিওঁ, আৰু কাইলৈ লগ পাম ৰাতিপুৱা। আৰু কথা এটা কওঁ, আমিও যেনেকে এতিয়া বাহিৰত কাম কৰি আছো বহি ৰাজ্যত, আৰু যোনে যোনে কাম কৰি আছে সিহঁতেও সাৱধান থাকক। এই কেছটো শুনি বৰ বেয়া লাগিল। যিটো 4জন ল'ৰা একচুৱেলি আমাৰ ডিষ্ট্ৰিক্টৰে হয়, লখিমপুৰ ডিষ্ট্ৰিক্টৰ। যেনেকে ময়ো লখিমপুৰ ডিষ্ট্ৰিক্টৰ, সেই ল'ৰাকেইটাও লখিমপুৰ ডিষ্ট্ৰিক্টৰে আছে। গতিকে সকলোৱে সাৱধান থাকক, নিজে সুৰক্ষিত থাকক, ভালকে ডিউটি কৰক, সেইটোৱে বিচাৰো। আৰু যেন এনেকুৱা ঘটনা নহয় সেইটো বিচাৰো। বৰ দুখ লগা কথা। বাৰু ভগৱানে যি ইচ্ছা কৰে সেইটোৱে হ'ব, সেইটো আৰু উপায় নাই। বাৰু সিহঁতৰ চিৰ আত্মা শান্তি পাওক, সেইটোৱে বিচাৰো। তো এতিয়া ফটাফট ডিউটিত সোমাই যাওঁ, অলৰেডি দেৰি হৈয়ে গ'ল। বাৰু কাইলৈ লগ পাইছো। এতিয়া বাই বাই, গুড নাইট। Flashback. গাইজ, ৰাতিৰ পৰা মৰ্ণিং ডিউটি হৈ গ'ল। মই মৰ্ণিং ডিউটি মানে ইয়াত আহিলো। আমাৰ এইটো গুদাম হয়, লেণ্টেক গুদাম বুলি কয়। দেখুৱাব নোৱাৰো, গতিকে হলো চাইডত মানে ভিডিঅ'টো বনাইছো আৰু কৈ দিছো আৰু আপোনালোকক। মই ৰখলি গুদামৰ পৰা লেণ্টেক গুদামত আহি গলো ৰাতিপুৱা। ভিডিঅ' কৰিব নাপালো, ফটাফট আহিলো, দেৰিও হৈ গৈছিলে, মানে ৰিলিভাৰ আহোঁতে অলপ দেৰি হৈ গ'ল। তো আহি মেলি আকৌ ইয়াত পাঞ্চিং কৰি আকৌ ডিউটিত লাগি গলো। তো মানে ৰুমত যাবলৈ পোৱা নাই, সন্ধিয়াই যাম আৰু 7:30-8টাৰ ভিতৰত। তো গাইজ আপোনালোকে চাই থাকিব সন্ধিয়া কি হয় কি নহয়। গাইজ, আমাৰ গুদামৰ কাণতে এইটো এটা সৰুকে মানে কোম্পানী হয়। ইয়াত বনে আপোনাৰ প্লাষ্টিক কোম্পানী হয়। একচুৱেলি প্লাষ্টিক মানে এনেকুৱা হয়, ধৰি লওক অইলৰ, আমাৰ বাইকৰ অইল বা এনেকুৱা গাড়ীৰ ঢেৰ অইল থাকে ন, সেইবোৰ অইলৰ মানে ইয়াত ডিব্বা বনে। তো সেয়া আৰু ডিউটি কৰি আছো বঢ়িয়াকে। চাইডত আৰু এইটো এটা কিবা কোম্পানী হয়, গম নাপাওঁ। তো গাইজ হ'ব, এতিয়া বেছিকে ভিডিঅ' কৰি থাকিলেও প্ৰব্লেম হ'ব, কাৰণ কোম্পানীত আছো ন ডিউটিত। তো আজিলৈ বাই বাই, পিছত লগ পাই আছো। 2 hours later. বন্ধুসকল, 24 ঘণ্টা কৰি গৈ আছো ৰুমত, ভাগৰে জিগৰে। কালি 6:30 যোৱা, আজি ওলাইছো 8টা বাজিব হলেই। মানে মেক্সিমাম তোমাৰ এইফালে 24-25, 26 ঘণ্টাৰ ওচৰা-ওচৰি হ'ল। উপায় নাই, কাম কৰিবই লাগিব। ডিউটিৰ মানে নকৰিলেও নহয় না, আৰু কোম্পানীৰ ফালৰ পৰা হয়, তো ডিউটিটো মানে টাফ থাকে, ফেচিলিটিও পায়। কোম্পানী ৰুলছ মতে চলিব লাগিব, উপায় নাই। কন্ট্ৰাক্টৰ হলে বাৰু একো নাই। বাৰু যাই কি নহওক, বহুত ভাগৰ অনুভৱ কৰিছো। এতিয়া যাওঁ ৰুমত, গৈ ফ্ৰেছ হৈ মেলি খাই বৈ শুব লাগিব। তো আগলৈ ভিডিঅ' চাই থাকিব। বন্ধুসকল, ৰুমত আহি ফ্ৰেছ হৈ ললো, গা চা ধুই ললো। গা নুধো বুলি ভাবিছিলো, কিন্তু নুধুলেও নহব, 24 ঘণ্টা কৰি আহিছো। মানে গা নোধোৱাৰ কাৰণটো মানে মেইন কথা এইটো আছিলে, নুধুম বুলি ভাবা কাৰণটো, জ্বৰ হৈ আছে মানে অলপ গাটো, জ্বৰ, চৰ্দি, মাথা বিষ এনেকে। কিন্তু ধুই দিলে ফ্ৰেছ লাগিব না, সেইকাৰণে ধুই দিলো। আৰু এতিয়া লৈ ললো লাল চাহ, পুৰা জালুক চালুক দি, একদম আদা চাদা দি, আৰু এইটো ৰুটি লৈ লৈছো। আৰু আছে আমাৰ এনেকে ভুজিয়া চুজিয়া আছে, তাকে খাই লওঁ। খাই মেলি
অলপ ৰেষ্ট কৰোঁ গাটো বৰ বিশেষ ভাল নহয় না তো খাই বৈ ৰেষ্ট লওঁ আৰু অলপ বন্ধু বান্ধৱীসকল মই ভাত খাই উঠিলো ৰাতিৰ সাজ আপোনালোকে খালেনে যদি খোৱা নাই খাই বৈ লওক আৰু ধুনীয়াকে ৰাতিটো কটাওক গম পাইছে নহয় মোৰ বৰ ভাল নহয় গাটো যেনে তেনে খালো ৰুটো দেখিলা ভাত অলপ আপোনালোকক নেদেখালো আৰু কি আইটেম আছিলে তো মই এতিয়া যিহেতু গা ভাল নহয় গাঁৱৰ পৰা মানে অসমৰ পৰা আনিছিলো এইটো বড়ি আপোনালোকক ভালকে দেখাই দিম আৰু সুধি মেলি এইটো আমি বড়ি বুলি কওঁ আপোনালোকে কি কয় কমেন্টত জনাব আৰু এতিয়া মই ভালকে দেখাই আছো সুধি মেলি ঠিক আছে গাই এইটো হয় মালটো এইটো আমি বড়ি বুলি কওঁ মানে ইয়াত বিভিন্ন প্ৰকাৰৰ ঔষধি গছ দিয়া যায় কি দিয়া যায় একচুৱেলি নাজানো মই বনাব নাজানো বাৰু কিন্তু জালুক দিয়ে বুলি জানো আৰু কি দিয়ে নাজানো বাৰু মানিমুনিও দিয়ে বুলি মই কোৱা শুনিছোৱে কিন্তু নাজানো আৰু এইবোৰ মানে জ্বৰ নিমনিয়া এইবোৰ বেমাৰৰ কাৰণে ভাল কোনে কোনে চিনি পায় আপোনালোকে কমেণ্ট কৰিবচোন গম পাইছেনে তো মই এতিয়া এইটো খাই লওঁ দেখিবলৈ পাইছে আপোনালোকে পুৰা বস্তুটো গলি মানে পুৰা গুলি গ'ল চাওক কালাৰটো চাওক কিবা যাব লাগিছে ন এইবোৰে মেইন মাল হয় এতিয়া ইয়াক চাহৰ গতে চুপি খাব লাগিব মজা লাগিছে চাহৰ লিখা লাগিছে জ্বৰ চৰ্দি কাহ এইবোৰ চব ওলাই যাব এতিয়া শুব লাগে ৰাতিপুৱা আকৌ ডিউটি আছে 9:30 এতিয়া 10টা বাজিলে আৰু এতিয়া শুই দিলে গমেই নাপাম কেতিয়া ৰাতিপুৱা হ'ব কাৰণ 24 ঘণ্টা কৰি আহিছো ডিউটি একো গমেই নাপাম মানে পৰি দিয়াৰ লগে লগে বিচনাত লাল কাল হৈ যাম মানে তো এতিয়া শুই দিম আৰু আপোনালোকেও যদি ভাত পানী খোৱা নাই খাই বৈ ল'ব আৰু শুই যাব তো আজিলৈ ভিডিঅ'টো ইমানেই আছিলে যদি অলপো ভাল লাগে যদি মোৰ চেনেলত কেনেবাকৈ ভিডিঅ' পাই যায় মোৰ প্লিজ যদি চাই লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো নাপাহৰিব আৰু মানে আশা কৰোঁ মই আমাৰ চেনেলটো আগবঢ়াই নিয়াত সহযোগ কৰিব আপোনালোকে মৰম দিছে বাৰু দেই যিমান মই চাই আছোঁ মানে চেনেলটোত বেছি দিন ভিডিঅ' দিয়া হোৱাই নাই মানে শ্বৰ্টত দি মেলি এনেকৈ 25টামান হৈছে ভালে ভিউজ আহি আছে বাৰু আৰু আপোনালোকে মৰম দি যাব বুলি মই আৰু আশাবাদী তো আজিলৈ বাই বাই আৰু নতুন ভিডিঅ'ত লগ পাম তেতিয়ালৈকে আপোনালোকে নিজৰ স্বাস্থ্যৰ প্ৰতি ধ্যান ৰাখক নিজৰ প্ৰতি কেয়াৰ ৰাখক তো বাই বাই গুড নাইট লগ পাম আৰু এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰত জয় হিন্দ জয় ভাৰত